দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এই মুহূৰ্তত উপস্থিত আছো আৰু সমগ্ৰ দিখৌমুখবাসীয়ে মিঠা কোলাহলে জনাই দিব আমি অসম কপাই দিব পাৰো একেলগে মিঠা কোলাহল কোন হৈছে আৰু জোৰে বঢ়িয়া এই অনুষ্ঠানত আমাৰ অন্য এটা চৰিত্ৰ হৈছে জেউতি খন্তেক সময়ৰ পিছত আপোনালোকক কম কিন্তু মই ৰোজদা সম্পৰ্কে আপোনালোকক কৈছিলোঁ প্ৰিয় দৰ্শক একাদশ মানত পঢ়ে ইংৰাজী বৰ ধুনীয়া ছোৱালীজনী মোৰ আটাইতকৈ আকৰ্ষণ হোৱাৰ কাৰণটো সেইটো নাচিব একেলগে সকলোৱে আৰম্ভ কৰা Let's
ধন্যবাদ ধন্যবাদ मेरा मैं सदकी जावा बागों में फिर झूले पर गे पुट गया मिठिया बिया ये छोटी सी जिंदगी में रात लंबिया लंबिया वो घर राजा परदेसी के तेरी मेरी एक जिंदगी घर आजा परदेसी कि तेरी मेरी एक जिंदगी ইয়াত এটা গানৰ পৰীক্ষা কৰি চাওঁ পাৰিব লাগিব বুলি কথা নাই কিন্তু ই যি দিশৰ বস্তু হয়তোকো গাই দিবলৈ আছে ই নাগালেও ইয়াৰ পৰা কোনোবা এটাই গাব গাওঁ কওঁ পেডেল মাৰি মাৰি অকমান মাৰি পেডেল মাৰি মাৰি মারি 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 ও ভন্টি সাইকেল চলাই যা ও দুলি এরি 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 ও ভন্টি তোমাক দেখা পায় পেডেল মারি 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 ও ভন্টি সাইকেল চলাই যা সুন্দৰ আমাৰ যেতিয়া প্ৰথম ৰাউণ্ডৰ অনুষ্ঠানটো হৈছিলে মই বিদ্যালয়ৰ পৰা যেতিয়া আহিছিলে তেতিয়া ইয়াৰ মুখখন অকণমান হেতা পৰা দেখিছিলোঁ মোৰ মনত পৰে ইয়াৰ মৌজাজোৰৰ কথা মই কিবা এটা কৈছিলোঁ কিন্তু পৰিৱৰ্তন এয়াইটো আকৌ নতুন প্ৰভাত হ'ব আজি এনেকুৱা স্মাৰ্ট দেখিছোঁ ইয়াক মোৰ দিল একদম হৃদয়খন মোৰ উপচি পৰিছে আৰে বাহ সাংঘাতিক সাংঘাতিক আৰু এজনী সাংঘাতিক ওলাইছে এই টিপি টিপি হাঁহে মুকলিকে নাহাঁহে কাৰণ তাই ভাবে যে মোৰ হাঁহিৰ মূল্য আছে মই ছাৰৰ দৰে হাঁহি নিদিওঁ মই লাহে লাহে ষ্টাইলত হাঁহি দৰা কইনাই খোজ পাই থাকিব বিয়ানাম গাই থাকিব উৰুলি উৰুলি তুমি ইয়ালৈ আহা নেক্সট নমস্কাৰ মোৰ নাম শ্ৰীমতী গীতাৰী মোৰ স্কুলখনৰ নাম একদম প্ৰাথমিক বিদ্যালয়